নমস্কাৰ, মই জয়শ্ৰী আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। স্কুটিৰ ওপৰৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। এয়া মোৰ দাদা, এয়া মোৰ ভাইটি। নমস্কাৰ নমস্কাৰ। আমি গৈ আছোঁ। ক'ত গৈ আছোঁ আমি? ধুনীয়া জেগা এটাত গৈ আছোঁ। ভিডিঅ'টো কিবালৈকে চাব দিয়া তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। বহুত ধুনীয়া জেগা এটা গৈ আছোঁ, দেখুৱাম। মই আহি পাইছোঁ শান্তিবন। আমাৰ ব্ৰহ্মপুৰতে আছে। এইখিনি ব্ৰহ্মপুৰ শান্তিবন শ্বহীদ ভেটি হয়। ইয়াতে আপোনালোকক দেখাই আছোঁ, ৰ'ব তেতিয়াহে গম পাব। কৈ দিয়াচোন। গুলিয়াই মাৰিছিল আমাৰ 4জন শ্বহীদ। আপোনালোকক দেখুৱাবলৈ আগবাঢ়ি আহিছোঁ আমি। কৈ দিয়াচোন তুমি। হয়, নমস্কাৰ। সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ বা ইউটিউব চেনেলটো চাই থকা সকলোকে কৈছোঁ, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, সকলোৱে লাইক কৰিব। ভিডিঅ'বিলাক বহুত কষ্টকৈ ভিডিঅ'বিলাক বনায়। এতিয়া মই ব্ৰহ্মপুৰৰ হিচাপে মানে মই যিখিনি জানো সেইখিনিহে ক'ম। ময়ো বেছিকৈ নাজানো তেওঁলোকৰ বিষয়ে। আমাৰ ইয়াত মানে আমি এতিয়া যিটো জেগাত আছোঁ, তেওঁ আমাৰ বীৰ পুৰুষ যিসকল আমাৰ শ্বহীদ হৈছিল, তেওঁলোক আমাৰ অসম আন্দোলনত, গণ আন্দোলনত, তেওঁলোকে য'ত আহি খানা খাইছিলে, মানে প্ৰীতিভোজ খাইছিলে, সেই প্ৰীতিভোজৰ ঠাইত মানে আমাৰ তেওঁলোকৰ হৈ শ্বহীদ অৰ্পণ কৰিছিলে আৰু মানে শ্বহীদ বেদী বনাইছিলে। সেই জেগাখিনি মই দেখাবলৈ আহিলোঁ। আমাৰ এইফালে দেখাই দিলে আমি দেখাই দিব পাৰিম। এয়া হৈছে আমাৰ শ্বহীদ বলুসুত। আমি আচলতে আমাৰ এতিয়া কাকা হ'ব মানে। আৰু এয়া হৈছে শ্বহীদ ঠগীসুত, শ্বহীদ লক্ষী হাজৰিকা, শ্বহীদ ভোগেশ্বৰী ফুকননী, আমাৰ আইতা। এয়া হৈছে আমাৰ কাকা আইতা, মানে পূৰ্বপুৰুষৰ মানে বহুত যুগৰ হয়। তেওঁলোকক আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। আমি ব্ৰহ্মপুৰীয়া যিহেতু, আমি তেওঁলোকক ভালকৈ ৰাখিব লাগিব। তেওঁলোকৰ স্মৃতিবোৰ ভালকৈ আমি সজীৱ কৰি ৰাখিব লাগিব। আৰু সেইকাৰণে মানে আপোনালোকে কৈছিল যে মোক ভাল জেগা এটা ব্ৰহ্মপুৰ দেখাওক, সেইকাৰণে মই ইয়ালৈ আনিলোঁ। আপোনালোকক চাই ভাল পাব আৰু সকলো আহিব ইয়াত চাবলৈ। এনেকুৱা ব্ৰহ্মপুৰত বহুত ধুনীয়া ধুনীয়া জেগা আছে। লগতে মৃত্যুঞ্জয় মন্দিৰ আছে, সকলোৱে চিনি পায় মৃত্যুঞ্জয় মন্দিৰ। এতিয়া আমি এইফালে মানে ৱালতো কিছুমান আমাৰ পেইণ্ট কৰিছিলে, মানে মূৰ্তি আকাৰত এনেকৈ বনাইছিলে। তেওঁলোকৰ সেই আন্দোলন হৈছিল, সেই আন্দোলনৰ কিছু মানে দৃশ্যাংশ মানে ইয়াত আঁকিছিলে, আৰ্ট কৰিছিলে মানে। সেই আৰ্ট কৰাৰ এজন দাদা আমাৰ লগতে আছেই, এই নৱদা। নমস্কাৰ। আৰু লগত তেওঁৰ লগতো কোন আছিল? তেওঁ দাদা এজন আছিলে, তেওঁ মোৰ গুৰুৱে হয়। তেওঁৰ শিক্ষাত মই বনাইছিলোঁ। ইয়াৰ ৱালত আপোনালোকে দেখিবলৈ পাইছে। তেওঁৰ নামটো কৈ দিয়া। তেওঁৰ নামটো গীৰেন্দ্ৰ হাজৰিকা, মোৰ নাম নৱজ্যোতি জ্ঞান। মোৰ দাদা হয় দেই। এয়া মোৰ ভণ্টি হয়। যি আমাৰ বীৰ শ্বহীদসকল, যি আমাৰ বীৰ ব্ৰহ্মপুৰৰ বীৰ, তেওঁলোক হৈছে ব্ৰহ্মপুৰৰে আছিল তেওঁলোকৰ দেই। তেওঁলোকৰ য'ত ইয়াত মানে খানা বনভোজ বুলি কৈছিলে নাই, এইটো হৈছে বনভোজস্থলী। সেইকাৰণে তেওঁলোকৰ যি বৰগছজোপা এতিয়াও জীয়াই আছে, সেই বৰগছজোপা দেখাওঁ হওক। এইটো এইজোপা হৈছে সেই বৰগছজোপা। এজোপা দেখাব পাৰে। এজোপা এতিয়াও মানে আছে, মানে আমাৰ ব্ৰহ্মপুৰ ৰাইজে এতিয়াও তেওঁক সযতনে ৰাখিছে আৰু থাকিব। ইয়াতে খাইছিলে ন খানা? অঁ, ইয়াতে হৈছিলে। তলতে খাইছিলে। ইয়াতে খাইছিলে আৰু ইয়াতে সেই শ্বহীদকেইজনক গুলিয়াই মাৰিছিলে ব্ৰিটিছে। ইয়াতে মানে হৈছিলে, তেওঁলোকৰ তেজ ইয়াত পৰি আছে বৰ্তমান। আজিলৈ ভিডিঅ'টো সামৰোঁ নে কি? অঁ, ধুনীয়া। ইয়াতে ময়ো বহুত নাজানো, ইয়াতে আজি শিকিলোঁ, আপোনালোককো দেখুৱালোঁ। চাব ভিডিঅ'টো শেষলৈকে আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মোৰ ভাইটি হয়, তাৰো এটা চেনেল আছে, কৈ দিয়া। মানস ব্লগ ইউটিউবত চাব আৰু ভিডিঅ'বিলাক চাব। যদি ভাল লাগে চাই পেলাই ছাবস্ক্ৰাইব কৰি লাইক কৰি কমেণ্ট এটা কৰিব যে পিংকিৰ পৰা আহিছোঁ বুলি। অঁ, আৰু যদি কিবা ভুল হৈছে আমাক কৈ দিব, কমেণ্ট কৰি পেলাই। ভুল হ'বই, ভুল হ'লেহে শুদ্ধ হ'ব। হয়, প্ৰথম বনাইছোঁ, আৰম্ভণিত অকণমান হয়তো ভুল এনেই ভাল হৈ যাব। ব'লা, ঠিক আছে, আজিলৈ সামৰিছোঁ। বাই বাই।